যোৱা নৱেম্বৰ মাহত 2022 চনত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই পৰীক্ষাত প্ৰায় 14 লাখ পৰীক্ষাৰ্থীয়ে তাত অৱতীৰ্ণ হৈছিল আৰু সেই 14 লাখৰ ভিতৰত 26000 পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল আৰু পদ আছিল 14000 গতিকে যেটো ওয়েটিং লিষ্টৰ তেখেতসকলে কথা কৈ আছে আমি নাৰাখো নেকি সেইটো সম্পূৰ্ণভাৱে সত্য কথা নহয় যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত এটা গাইডলাইন থাকে আৰু সেই গাইডলাইন যদি আমি নামানো আমি ন্যায়ালয়ৰ আমি সম্মুখীন উত্তৰ দিব লগা হ'ব চৰকাৰখনেও গতিকে তেনে ধৰণে এখন মেৰিট লিষ্ট থাকে কিবা কাৰণত যদি কোনোবাই তাত জয়েন নকৰে তেতিয়া হলে তাৰ সেই মেৰিট লিষ্টৰ পৰা দিয়া হয় দ্বিতীয়তে যেটো ওভাৰল্যাপিং আমি কেতিয়াও সংবিধানৰ অধিকাৰৰ মৌলিক অধিকাৰৰ ওপৰত কাৰো ওপৰত হাত দিব নোৱাৰো এজন ছাত্ৰই এটা পোষ্টত দুটা পোষ্টত বা যিমানটা পোষ্টে নহওক তা আবেদন কৰাটো তেওঁৰ মৌলিক অধিকাৰ আৰু তাত উত্তীৰ্ণ হোৱাটো তেওঁৰ মৌলিক অধিকাৰ ঠিক যেনেকৈ নৱেম্বৰত যেতিয়া গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল সেই সময়তে যদি লক্ষ্য কৰে তাৰে আশে-পাশে এসআই পৰীক্ষা সাব ইন্সপেক্টৰৰ পৰীক্ষা অনুষ্ঠিত হৈছিল গ্ৰেড 3 আৰু গ্ৰেড 4ত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীও এসআইত উত্তীৰ্ণ হৈছে তেওঁ ডিসাইড কৰিব তেওঁ এসআইত যাব না গ্ৰেড 3 গ্ৰেড 4ত যাব আমি তাত বাধা দিব নোৱাৰো তেওঁ গল তাৰ পাছত এই পদটো যেটো আমাৰ হে লিষ্টখন থাকে ওয়েটিং লিষ্ট তাৰ পৰা দিয়া হয় আৰু এইটো সাংবিধানিকভাৱে এটা নিয়ম আছে যে সেই ওয়েটিং লিষ্টখন এবছৰলৈকে ভ্যালিডিটি থাকে আৰু এই বছৰ পিছতহে আমি যদি এবছৰলৈকে সেই পদটো আমি তাৰ পৰা পুৰাব নোৱাৰো তেতিয়াহে আকৌ ৰি-এডভাৰটাইজ কৰিব লাগিব কিন্তু এবছৰলৈকে আমি ৰি-এডভাৰটাইজও কৰিব নোৱাৰো তেতিয়াহলে ওয়েটিং লিষ্টখন ৰখাৰ অৰ্থ কি হ'ল গতিকে এক বছৰলৈকে আপুনি হেতু কথা স্পষ্ট কৰিছে যিবোৰ এতিয়া অভিযোগ আহিছে যিবোৰ ক্ষোভ আছে সেইবোৰ ক্ষোভ থকাৰ প্ৰয়োজন নাই ডেফিনেটলি 31টা পদত পালেও এটা পদতে হ'ব মানে বাকি 30টা কেতিয়াও বন্ধ নহয় ৰাতুল গোস্বামী